এৰা জলপান অকণ দিয়াচোন, মই যাওঁ আৰু ওলাই থাকিলেহে পাবি। ঘৰত একো এডাল নাই। কালি দেখোন খালী হাতে উভতি আহিছিলা, এতিয়া জলপান ক'ৰ পৰা পাবি? ঘৰত দেখোন গোটেই দিনটো এনেই থাকা। বুঢ়া, তুমি কিন্তু কথা তেনেকৈ নকবা দেই। আনি দিয়া মানুহ মই নে তুমি? গোটেই দিনটো ইফাল সিফাল কৰি দেখোন তুমি একো এডাল কৰিব আনিব নোৱাৰিলে, এতিয়া মইনো ক'ৰ পৰা যোগাৰ কৰিব পাৰোঁ? এই বুঢ়ীজনীৰ আগত আৰু কোনো কথাই ওলাব নোৱাৰি। খং উঠিবই, ইমান গৰম হৈ থাকেনে মূৰটো? অলপমান কথাতেই খং, এনেকুৱা ধৰণৰ মানুহ। ভাল কথা ক'লেহে ভাল কথা শুনিবলৈ পাবি, যিহে তিহে ক'লে আৰু কেনেকৈ হ'ব? তুমি কৈছা মোৰ কাম নাই, মই ঘৰত এনেই বহি থাকোঁ, তোমাৰ লগত কথা পাতি থাকিলে মোৰ নহ'ব। মই এতিয়া যাওঁতে অলপমান ফুৰি লৈ আহোঁ। কি যে ধৰণৰ মানুহ, কি যে হ'ব ভগৱান। আজি কিন্তু চাউল আৰু চব্জি নানিলে লঘোণে থাকিব লাগিব বুঢ়াই গোটেই দিনটো ঘূৰি ঘূৰি একো যোগাৰ কৰিব নোৱাৰে, মোক আনিবলৈ কয়। আজি নোখোৱাকে যাব লাগিব যেন পাইছোঁ। বৰ খং উঠিছে আজি। আপোনাৰ নাম লৈ দিনটো আৰম্ভণি কৰিলোঁ আৰু চাব, আশীৰ্বাদ কৰিব এই দুখীয়া মানুহজনক, যাতে আমি কুশলে থাকিব পাৰোঁ। চোৱা পুত্ৰ, তোমাক আশীৰ্বাদ কৰিলোঁ, আজিৰ পৰা তোমাৰ আৰু অভাৱ নাথাকে। আই ঘৰত কোনোবা আছেনে বাৰু? গৈছোঁ ৰ'বা, মই ভিক্ষা কৰিবলৈ আহিলোঁ। এই দুখীয়াক অলপমান সহায় কৰা। এয়া লোৱা বাবা, আৰু আশীৰ্বাদ কৰিবা যাতে আমি কুশলে থাকিব পাৰোঁ। আজি ঘৰলৈ উভতি যাওঁগৈ, বহুত ফুৰিলোঁ, হৈৰাণ হৈ পৰিছোঁ। এয়া দেখোন চৰাই ফুৰি আছে, কোনোবা চিকাৰীয়ে চাগে আঘাত কৰিলে, কোনোবা চাগে ভাটৌ গুটি মাৰিছে। যাওঁগৈ, লৈ যাওঁকে মই ঘৰত। আপুনি আহিলে, এয়া পিছে হাতত কি লৈ আহিছে? চৰাই যেন দেখিছোঁ, মনিব নোৱাৰি দূৰৰ পৰা। এই চৰাইজনী ৰাস্তাত দৌৰি আছিল, মই লৈ আহিলোঁ। কোনোবাই আঘাত কৰিছে ইয়াক, আমি ঔষধ পাতি লগাই দি ইয়াক ভাল কৰিম। আমাৰ নিজৰ সন্তানৰ দৰে পালিম। আমাৰ কোনো সন্তান নাই, তুমি জানাই দেখোন। তুমি ঠিকেই কৈছা। মোৰো এই চৰাইজনীক দেখি খুবেই ভাল লাগিছে, খুবেই মৰম লগা চৰাইজনী। ভালেই হ'ব দিয়া। চোৱা, আজি 3 দিন হৈ গ'ল, তোমালোকে সেই চৰাইজনী বিচাৰি আনিব পৰা নাই। আমাৰ মৰমৰ মাজনীৰ একমাত্ৰ আটাইতকৈ প্ৰিয় চৰাইজনী সেই চৰাইজনী আছিল। গতিকে সোনকালে লৈ আহক। মাজনী বৰকৈ ভাগি পৰিছে সেই চৰাইজনী নোপোৱাৰ বাবে। হ'ব ছাৰ, আমি চেষ্টা কৰিয়ে আছোঁ। আমি আমাৰ বেষ্ট দিছোঁ, তথাপিও বিচাৰি আছোঁ, কিন্তু পোৱা নাই। অতি শীঘ্ৰে পাব আপোনাৰ সেই চৰাইজনী। ছাৰ, আপুনি চিন্তা নকৰিব, আমি আপোনাৰ চৰাইজনীক অতি সোনকালে লৈ আহিমগৈ। ক'ত যে বিচাৰি পাওঁ সেই চৰাইজনী? এতিয়া সেইটো মানুহো নহয় যে ক'ৰবাত গৈ থাকিব, চৰাইহে গছে গছে পাতে পাতে ক'ত যে থাকে, কেনেকৈ পাম? বহুত বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই, ভাগৰি পৰিছোঁ। এইফালে আমাক ছাৰে প্ৰেছাৰ দিয়ে আছে। ৰ'বাচোন, সেই ঘৰটোত চৰাইজনী দেখা যেন পালোঁ, নিশ্চয় সেইটোৱে হয়। খুৰা, শুনকচোন, এই চৰাইজনী আপোনালোকে ক'তনো পালে? এইটো আমাৰ ছাৰৰ চৰাইজনী হয়, গতিকে সোনকালে আপুনি উভতাই দিয়ক, দেখিয়ে চিনিব পাৰিছোঁ মই। আপোনালোকে চাগে চুৰি কৰি লৈ আহিছে এই চৰাইজনীক ন? নহয় গোপা, মই এই চৰাইজনীক ৰাস্তাতে পাইছোঁ। মই উভতি আহিবৰ সময়ত ৰাস্তাতে দেখা পাইছিলোঁ এই চৰাইজনীক। বৰ অসুস্থ অৱস্থাত আছিল এই চৰাইজনী। আমি দৰৱ পাতি লগাই দি
সুস্থ কৰি তুলিলোঁ চৰাইজনীক। এতিয়া ভালে আছে বাৰু। এয়া ছাৰ আপোনাৰ চৰাইজনী। সেইখন গাঁৱতে হাল বুঢ়া-বুঢ়ীয়ে এই চৰাইজনী ৰাখি থৈছে। সিহঁতে হেনো অসুস্থ অৱস্থাত পাইছে আৰু ঔষধ পাতি লগাই দি সুস্থ কৰি ৰাখিছে। হয় নেকি? কথাটো শুনি খুব ভাল লাগিল। যোৱা, সেই বুঢ়া-বুঢ়ীজনক মাতি লৈ আহা আৰু আজিৰ পৰা আমাৰ ঘৰতে সিহঁতেও থাকিব। আমাৰ মৰমৰ মাজনী চৰাইজনীক ইমান আদৰেৰে ৰখাৰ বাবে সিহঁতৰ এইটোৱে উপহাৰ হ'ব। আৰু সেইদিনাৰ পৰা বুঢ়া-বুঢ়ীৰ পৰা দুখ কষ্ট নোহোৱা হৈ গ'ল আৰু কুশলে থাকিবলৈ ল'লে। মহা আনন্দৰে বুঢ়া-বুঢ়ী এতিয়া জীৱন কটাবলৈ ধৰিলে।